সুজন দাস আৰু মই দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ। মই আজি এই সময় ফেচবুক পেজটোৰ জৰিয়তে অসমীয়া জাতীয়তাবাদ কাৰক আৰু প্ৰত্যাহ্বান সম্পৰ্কে দুআষাৰমান ক'বলৈ বিচাৰিছো। আমি সকলোৱে জানো অসমীয়া জাতীয়তাবাদ, অসমীয়া জাতি ইত্যাদি হৈছে আজিৰ যুগত বহু চৰ্চিত আৰু বিতৰ্কিত বিষয়। তদুপৰি বহু সময়ত অসমীয়া জাতীয়তাবাদ বা অসমীয়া জাতিৰ সংজ্ঞা নিৰূপণৰো প্ৰয়াস চলে। বহু সময়ত ই বিফলো হোৱা দেখা যায়। আচলতে এটা কথা সত্য যে জাতীয়তাবাদৰ সংজ্ঞা নিৰূপণে বা জাতিৰ সংজ্ঞা নিৰূপণে জাতীয়তাবাদৰ উত্থানত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে। কিন্তু যিবোৰ সমাজ অনৈক্যৰ মাজত ঐক্য শীৰ্ষক এই স্বতঃসিদ্ধ যিটো ধাৰণা ইয়াৰ ওপৰত প্ৰতিষ্ঠিত, এনে সমাজৰ ক্ষেত্ৰত এই দুআষাৰীৰ সংজ্ঞা নিৰূপণে বিভিন্ন ধৰণৰ সমস্যা বা খেলিমেলিৰ সৃষ্টি কৰে আৰু লগতে কালক্ৰমত এনে জাতিৰ বিভাজনো হোৱাৰ সম্ভাৱনা থাকে। গতিকে ভাৰতবৰ্ষৰ যিখন সমাজ বা অসমৰ যিখন সমাজ, এই সমাজো এই অনৈক্যৰ মাজত ঐক্য এই শীৰ্ষক এই ধাৰণাৰ ওপৰত যিহেতু প্ৰতিষ্ঠিত, এনে সমাজৰ ক্ষেত্ৰতো এটা সংজ্ঞা নিৰূপণৰ ক্ষেত্ৰত বহু ধৰণৰ সমস্যা আহি পৰে। গতিকে অৱশ্যে ভাৰতীয় সমাজৰ ক্ষেত্ৰত সাংবিধানিক নাগৰিকত্বৰ যিটো ধাৰণা, এই ধাৰণাই পৰিচয় সংকট, আইডেণ্টিটি ক্ৰাইচিছ বা সংজ্ঞাৰ অভাৱ ইত্যাদি সমস্যাৰ পৰা কিছু হলেও সকাহ দিয়ে। কিন্তু অসমীয়া জাতিৰ ক্ষেত্ৰত এনে সমস্যা গুৰুতৰ সমস্যা। তদুপৰি এতিয়া অসমীয়া জাতীয়তাবাদৰ বা জাতিৰ সংজ্ঞা নিৰূপণৰ প্ৰাক পটভূমিত আমি কিছুমান কাৰকৰ কথা উল্লেখ কৰা উচিত। এনে কাৰকসমূহ জাতীয়তাবাদৰ উত্থানৰ ক্ষেত্ৰত অহৰহ প্ৰচেষ্টা চলাই থাকে। এই কাৰকসমূহ ভাষা হ'ব পাৰে, সংস্কৃতি হ'ব পাৰে, ভৌগোলিক পৰিসীমা বা উমৈহতীয়া ইতিহাস হ'ব পাৰে। ইউৰোপীয় চিন্তাবিদসকলে বহু আগতেই তেওঁলোকে সংজ্ঞা দাঙি ধৰিছিলে জাতীয়তাবাদৰ। তেওঁলোকে কৈছিলে উমৈহতীয়া ভাষা, উমৈহতীয়া ইতিহাস, উমৈহতীয়া ভৌগোলিক পৰিসীমা বা সংস্কৃতিৰ ওপৰত প্ৰতিষ্ঠিত মানুহৰ সমষ্টিৰ এটা গোটৰ যৌথ পৰিচয় বা ধাৰণাই হৈছে জাতীয়তাবাদ। গতিকে এই ক্ষেত্ৰত এটা কথা অৱশ্য মন কৰিবলগীয়া, ইতিমধ্যে উল্লেখিত এই কাৰকসমূহৰ অস্তিত্ব এটা জাতিৰ ক্ষেত্ৰত সদায় অপৰিহাৰ্য নহয়। গতিকে অসমৰ ক্ষেত্ৰতো যেতিয়া এই জাতীয়তাবাদৰ ইউৰোপীয় জাতীয়তাবাদৰ এইটো ধাৰণা অসমৰ ক্ষেত্ৰত যেতিয়া আমি ইয়াক সংযোজিত কৰিম, তেতিয়া এটা কথা মনত ৰখা উচিত যে ভাষাক আমি য'ত মূল কাৰক হিচাপে লোৱা হৈছে ইউৰোপীয় ক্ষেত্ৰত, অসমৰ ক্ষেত্ৰত কিমান দূৰ ই প্ৰযোজ্য সেই বিষয়ে আচলতে বিশ্লেষণ কৰা উচিত। এতিয়া কিছুদিন আগত মই এটা সাৰ্ভে চলাইছিলো। মই মোৰ বন্ধুবৰ্গক এটা প্ৰশ্ন সুধিছিলো যে কোনটো কাৰকে অসমীয়া জাতীয়তাবাদৰ উত্থানত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে, ভাষা নে উমৈহতীয়া ইতিহাস নে ভৌগোলিক পৰিসীমা? এতিয়া ধৰা হ'ল ভাষা যদি আমি অসমীয়া জাতীয়তাবাদৰ কেন্দ্ৰবিন্দু হিচাপে লওঁ, ইয়াৰ প্ৰচেষ্টা বহু আগতেই চলিছিলে। এয়া ঊনবিংশ শতিকাতে আৰম্ভ হোৱা, য'ত মহান ব্যক্তিসকল যেনে গুণাভিৰাম বৰুৱা হওক, হেমচন্দ্ৰ বৰুৱা হওক, আনন্দৰাম ঢেকিয়াল ফুকন হওক, তেওঁলোকে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিলে। তেতিয়া সেই সময়তেই যেতিয়া অসমীয়া ভাষাৰ উন্নতি সাধনত যেতিয়া তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে, সেই একে সময়তে অসমীয়া জাতীয়তাবাদৰ উত্থানৰ ক্ষেত্ৰতো তেওঁলোকে চেষ্টা চলাইছিলে। অৱশ্যে সেই সময়ত যিহেতু অসমীয়া জাতীয়তাবাদ ভাষাৰ ওপৰত কেন্দ্ৰ কৰি গঢ়ি উঠিছিল, গতিকে এই জাতীয়তাবাদৰ কিছু সমস্যাৰ সৃষ্টি হৈছিলে, য'ত তেওঁলোকে যেতিয়া অসমীয়া জাতিৰ সংজ্ঞা দিছিলে, এই সংজ্ঞাৰ পৰিসৰৰ আওতাৰ বাহিৰত আছিল জনজাতিসমূহ। অসমৰ এতিয়া ৰাজ্যৰ জনজাতিসমূহ অসমীয়া সমাজ, অসমীয়া এই যিটো সংস্কৃতি, ইয়াৰ আওতাৰ বাহিৰত আছিলে। গতিকে ইয়াৰ উদাহৰণস্বৰূপে আমি এতিয়া দেখিবলৈ পাওঁ, আমি হেমচন্দ্ৰ বৰুৱাৰ হেমকোষৰ যদি পঢ়িবলৈ পাওঁ যে কিৰাত শব্দৰ অৰ্থ তেওঁ পৰ্বতীয়া হাবিয়াল অসভ্য জাতিৰ মানুহ বুলি কৈছিলে আৰু উদাহৰণত তেওঁ নগা, মিকিৰ আদিৰ নাম লৈছিলে। তদুপৰি গুণাভিৰাম বৰুৱাৰ আসাম বন্ধু কাকতখনত তেওঁ মিকিৰ, কাৰ্বিসকলক বান্দৰৰ বংশধৰ বুলিও কৈছিলে। গতিকে এই ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ এই যিটো জাতীয়তাবাদ, অসমীয়া জাতীয়তাবাদ, মূলতঃ ভাষাৰ ওপৰত গঢ়ি উঠা জাতীয়তাবাদ, আজিৰ যুগত ই বহুত সলনি হৈছে আৰু আজিৰ যুগত ভাষাকেন্দ্ৰিক জাতীয়তাবাদ মোৰ মতে ই প্ৰযোজ্য নহয় আজিৰ আধুনিক অসমীয়া সমাজত। গতিকে ভাষা এই ক্ষেত্ৰত কিছু পৰিমাণে বাদ দিব পাৰি আৰু ইয়াৰ যি আন দুটা কাৰক যে উমৈহতীয়া ইতিহাস আৰু
ভৌগোলিক পৰিসীমা এই দুটাৰ ক্ষেত্ৰত বিশ্লেষণ আচলতে প্ৰয়োজন উমৈহতীয়া ইতিহাসৰ ক্ষেত্ৰত আমি কওঁ যে এই কাৰকটো অসমীয়া জাতীয়তাবাদৰ উত্থানত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰাৰ থল আছে কাৰণ আমি যদি চাওঁ যে সেই সপ্তম শতিকাৰ ভাস্কৰ বৰ্মাৰ সেই কামৰূপ ৰাজ্য পূবৰ শদিয়াৰ পৰা পশ্চিমৰ কৰতোয়া নদীলৈ এক বিস্তৃত অঞ্চল আৱৰি আছিলে সেই তাৰ পৰা আদি কৰি পৰৱৰ্তী সময়ৰ শালস্তম্ভ বংশ বা পাল বংশ তাৰপিছত আহোমৰ আগমন আৰু লগতে ব্ৰিটিছৰ শাসন এই গোটেই সময়ছোৱাত আমি সকলো জাতি বৰ্ণ নিৰ্বিশেষে অসমত এক উমৈহতীয়া ঐতিহাসিক পৰিঘটনাৰ মাজেৰে পাৰ হৈছো গতিকে এনে ক্ষেত্ৰত আমি এটা কথা মনত ৰখা উচিত যে এই যেটো আমি একে উমৈহতীয়া ঐতিহাসিক পৰিঘটনাৰ মাজেৰে পাৰ হৈছো এই ক্ষেত্ৰত এক জাতীয়তাবাদী ধাৰণা ইয়াত এটা প্ৰস্ফুটিত হয় গতিকে যদিও এটা কথা সঁচা যে অসম এসময়ত বহু ভাগত বিভক্ত আছিল কছাৰী ৰাজ্য আছিল চুতীয়া ৰাজ্য আছিল আহোম ৰাজ্য আছিল কিন্তু কালক্ৰমত এই সকলো সামগ্ৰিকভাৱে একেলগ হোৱাও দেখা যায় আৰু ইয়াৰ উত্তৰ মই ভৌগোলিক পৰিসীমা এই কাৰকটোৱে আচলতে ভালদৰে দাঙি ধৰে তদুপৰি ব্ৰিটিছৰ শাসনকালতো দেখিবলৈ পোৱা যায় যে ডক্টৰ প্ৰফুল্ল মহন্ত দেৱতেও ভালদৰে লিখি গৈছে যে তেওঁ ভালদৰে লিখিছে যে অসমীয়া সেই সমাজখন তেতিয়াৰ সমাজখনত ব্ৰিটিছৰ আনুগত্য প্ৰকাশ কৰি এক প্ৰকাৰৰ ব্ৰাহ্মণ কায়স্থ এটা গোটে তাৰ পৰা লাভৱান হৈছিলে কিন্তু সামগ্ৰিক দৃষ্টিভংগীৰে যদি আমি চাওঁ তেনেহলে আমি বুজি পাম যে ব্ৰিটিছৰ দমনমূলক নীতিৰ ভুক্তভোগী জাতি বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে হৈছিলো গতিকে এনে ক্ষেত্ৰত আমি যদি চাওঁ এই বিশাল অসমৰ ইতিহাসে এক জাতীয়তাবাদী ধাৰণাৰ সৃষ্টি কৰাৰ যথেষ্ট সম্ভাৱনা আছে ইতিহাসৰ উপৰিও ভৌগোলিক পৰিসীমাই এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে ভৌগোলিক পৰিসীমাৰ ক্ষেত্ৰত এই কথা কোৱা উচিত যে সেই কেইবা শতিকা জোৰা এই বিভিন্ন জাতি বৰ্ণ নিৰ্বিশেষে অসমৰ একেখিনি মাতৃভূমিৰ প্ৰতি যি প্ৰেম জাগ্ৰত হৈছে এই প্ৰেমে জাতীয়তাবাদৰ উত্থানত অত্যন্ত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায় কাৰণ একেখিনি মাটিত কেইবাটাও জাতি জনগোষ্ঠীয়ে বিভিন্ন সময়ত আহি যি নিজকে আপোন বুলি ভাবি এই যেটো মাটিৰ প্ৰতি যেটো প্ৰেম তেওঁলোকে দেখুৱাইছে বা বান্ধোনেৰে যেটো বান্ধ খাই আছে সেই বান্ধোনেৰে হৈছে আচলতে জাতীয়তাবাদৰ উত্থান হয় গতিকে ইয়াৰ উপৰি স্বাধীনোত্তৰ কালত এই ভৌগোলিক পৰিসীমা এটা কাৰক হিচাপে আটাইতকৈ বেছি প্ৰাসংগিক হৈ উঠে কাৰণ স্বাধীনোত্তৰ কালত অসম ৰাজ্যই যেতিয়া এটা চাৰিসীমা পালে বা তাৰ পিছতো যেতিয়া এখন চৰকাৰৰ বা এখন সংবিধানৰ স্বীকৃতি গতিকে এই সকলো বৈশিষ্ট্যৰে পৰিপূৰ্ণ অসমীয়া জাতিয়ে সুসংগঠিত হ'ল আৰু যাৰ ফলত এই সুসংগঠিত অসমীয়া সমাজখনে জাতীয়তাবাদৰ ধাৰণা এটা সৃষ্টি হ'ল ইয়াকেই কোৱা হয় চিভিক নেশ্যনেলিজম বা পৌৰ জাতীয়তাবাদ য'ত আমি স্বাধীনোত্তৰ কালত যেতিয়া এটা সুসংগঠিত এখন ৰাজ্যৰ চাৰিসীমা থাকিলে আৰু এখন চৰকাৰ থাকিলে এই গোটেইখিনি এটা উমৈহতীয়া বৈশিষ্ট্যৰে জাতীয়তাবাদৰ উত্থান হয় গতিকে এই যিবোৰ ভৌগোলিক পৰিসীমাৰ অৱদান এই ভৌগোলিক পৰিসীমাই চিভিক নেশ্যনেলিজম বা পৌৰ জাতীয়তাবাদক একেলগে সংলগ্ন কৰে গতিকে এই দুটা কাৰকে অসমীয়া জাতীয়তাবাদৰ উত্থানৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে এতিয়া মূলত এই ক্ষেত্ৰত ভাষাৰ ক্ষেত্ৰত যদি আমি কওঁ যেহেতু মই কলো যে ভাষা মূল কাৰক হিচাপে থিয় হ'ব নোৱাৰে অসমীয়া জাতীয়তাবাদৰ উত্থানৰ ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া যে অসমত যেহেতু বহু জাতি জনগোষ্ঠী আছে এই সকলোৰে ভাৱৰ আদান প্ৰদান হিচাপে অসমীয়া ভাষা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ই অত্যন্ত প্ৰাসংগিক কিন্তু যদিও ই এক আদান প্ৰদানৰ মাধ্যম হিচাপে কাম কৰে কিন্তু ই অতি এক মূল আধাৰ বা এক মূল কাৰক হিচাপে কিটো থিয় হ'ব নোৱাৰে কাৰণ যদি ই কাৰক হিচাপে থিয় হয় তেনেহলে ই এটা ক্ষীণ জাতীয়তাবাদৰ সৃষ্টি হোৱাৰ আশংকা থাকে গতিকে এই ক্ষেত্ৰত এতিয়া কিছুমান প্ৰত্যাহ্বানৰ কথা আমি আচলতে সোঁৱৰিব লাগে প্ৰত্যাহ্বানৰ ক্ষেত্ৰত এটা কথা কওঁ যেহেতু ইতিমধ্যে মই কলো ইতিহাসে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে জাতীয়তাবাদৰ উত্থানৰ ক্ষেত্ৰত কিন্তু ই কাৰক হিচাপে তেতিয়াহে ক্ৰিয়া কৰিব যেতিয়া অসমীয়া মানুহে নিজৰ ৰাজ্যৰ ইতিহাসৰ বিষয়ে ভালদৰে বিস্তৃত জ্ঞান থাকে কিন্তু দুৰ্ভাগ্যবশতঃ আজিৰ দিনত আজিৰ যুৱ প্ৰজন্ম বা উঠি অহা প্ৰজন্ম যাৰ ময়ো এটা অংশীদাৰ গতিকে মই এই ক্ষেত্ৰত ভালদৰে উপস্থাপন কৰিব পাৰিম যে আমি অসমৰ নিজৰ ৰাজ্যৰ ইতিহাসৰ বিষয়ে অজ্ঞাত বহু ঘটনা পৰিঘটনা আমি আজি নাজানো আৰু আমি ই অতি দুৰ্ভাগ্যজনক গতিকে এই ক্ষেত্ৰত মই কওঁ এটা মূল কাৰণ হিচাপে থিয় হয়
কেন্দ্ৰীয় পৃষ্ঠপোষকতাত তৈয়াৰ হোৱা সেই পাঠ্যক্ৰমবোৰ NCERT কিতাপসমূহ সেই কিতাপসমূহত আঞ্চলিক ইতিহাসে ঠাই নাপায় ইয়াৰ এই পাঠ্যক্ৰমৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ সামগ্ৰিক সমাজখনৰ বিষয়ে জ্ঞান দিয়া গতিকে এই ক্ষেত্ৰত আঞ্চলিক বা ৰাজ্যিক যিবোৰ ইতিহাস বা পৰিচয় এই ক্ষেত্ৰত প্ৰাধান্য নাপায় সেই ক্ষেত্ৰত এতিয়া ইয়াৰ ফলস্বৰূপে ইংৰাজী মাধ্যমৰ বিদ্যালয় বা যি বিদ্যালয়ত এই কেন্দ্ৰীয় পাঠ্যক্ৰমসমূহ অধ্যয়ন কৰোৱা হয় সেই পাঠ্যক্ৰমসমূহত লিখা পঢ়া কৰা শিক্ষাৰ্থীয়ে নিজৰ ৰাজ্যৰ নিজৰ অঞ্চলৰ যিবোৰ ইতিহাস অসমৰ ইতিহাস তেওঁ গম নাপাব তেওঁ ইয়াৰ বিস্তৃত জ্ঞান নাথাকিব তেওঁ নিজৰ যদি ইন্টাৰেষ্ট আছে তেতিয়া হলেহে তেওঁ সেই বিষয়ে জ্ঞাত হ'ব কিন্তু পাঠ্যক্ৰমৰ জৰিয়তে এই জ্ঞান লাভ কৰা নাযায় গতিকে এই ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয় উদাহৰণস্বৰূপে অষ্টম বা নৱম শ্ৰেণীৰ এজন শিক্ষাৰ্থীয়ে অষ্টাদশ শতিকাৰ ফৰাচী বিপ্লৱৰ বিষয়ে বৰ ধুনীয়াকৈ উপস্থাপন বা ব্যাখ্যা কৰিব পাৰিব কিন্তু একে সময়তে সংঘটিত হোৱা অসমৰ মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে বোধ হয় তেওঁ নামেই নুশুনিব বা ভালদৰে জ্ঞান নাথাকিব গতিকে এই ক্ষেত্ৰত এনেধৰণৰ বহুতো উদাহৰণ আমি পাওঁ য'ত আমি নিজৰ অসমীয়া বা নিজৰ সমাজৰ ইতিহাসৰ বিষয়ে আমি জ্ঞাত নহয় গতিকে এটা কথা সঁচাই মন কৰিবলগীয়া যে যি টুকুৰা মাটিত জন্মৰ পৰাই ভৰি দি আমি ডাঙৰ দীঘল হৈছো সেই একে টুকুৰা মাটিত আজিৰ পৰা কেইবা শতিকা আগতে কোনে ভৰি থৈছিলে সেই বিষয়ে আমি যদি অজ্ঞাত তেনেহলে ই অতি দুৰ্ভাগ্যজনক গতিকে আজি এইখিনি কথা কৈ মই এটোৱে ক'ব বিচাৰো মোৰ উদ্দেশ্যটো হ'ল যে আজি আমাৰ অসমীয়া জাতি সংকটত অসমীয়া জাতীয়তাবাদ সংকটত গতিকে এনে সংকটৰ সময়ত এনে সংজ্ঞাৰ অভাৱ আৰু পৰিচয় সংকট আইডেন্টিটি ক্ৰাইচিছ আদি সমস্যাসমূহে বিভিন্ন ধৰণৰ গা কৰি উঠে বিভিন্ন সময়ত আৰু এই সমস্যাসমূহ সমাধানৰ বাবে আমি সকলো একত্ৰিত হোৱা উচিত এটা আমব্ৰেলা বা এটা ছাতিৰ ভিতৰত আমি সকলো জাতি জনগোষ্ঠী একগোট হোৱা উচিত আৰু এই উমৈহতীয়া যিটো সমস্যা এই সমস্যাক আচলতে আমি সমাধানৰ আচলতে যৎপৰোনাস্তি চেষ্টা চলোৱা উচিত আৰু নিজৰ মাজৰ যিবোৰ জাতি বিভাজনৰ আচলতে যিবোৰ কাৰক সেইবোৰক আচলতে আমি দূৰ কৰি পঠোৱা উচিত গতিকে আজি মই এইখিনিয়ে মোৰ নিজৰ মতামত আপোনাৰ আগত উপস্থাপন কৰিলো ধন্যবাদ